ভগৱানে কৃপা কৰাৰ লগতে মানুহেও সহায় কৰিব। মহিলাসকলে কেতিয়াও অকণমানতে হতাশ হ'ব নালাগে, নিৰাশ হ'ব নালাগে। হতাশ আৰু নিৰাশ হৈ গ'লে তেওঁলোকে আশাবিলাক চুৰমাৰ কৰিব নালাগে। সপোন আমি দেখিব লাগিব, সপোনৰ পাছত আমি চেষ্টা কৰিব লাগিব, সপোন ফলিয়াবলৈ আমি চেষ্টা কৰিব লাগিব। আৰু খুব গভীৰ চিন্তা প্ৰয়োজন, খুব গভীৰ চিন্তা। কাৰণ মই কেনেধৰণে আগবাঢ়ি গ'লে, মই কেনেধৰণে কামখিনি কৰিলে সকলোৱে মোক সমৰ্থন কৰিব, ভাল পাব, এই কথাষাৰ প্ৰতিগৰাকী সদস্যাই উপলব্ধি কৰিব লাগিব। আজি মই সদস্যা সকলোকে লগ পাম বুলি ভাবিছিলোঁ। দুৰ্ভাগ্য মোৰেই গোটেইখিনিকে মই লগ পাব নোৱাৰিলোঁ। যি কি নহওক, মন পখিলাৰ মাজেদি আমি সকলোৱে এডাল সুন্দৰ মালা হিচাপে আগবাঢ়ি যাব লাগিব। এপাহ এপাহকৈ ফুল গাঁঠি গাঁঠি এডাল সুন্দৰ মালা সৃষ্টি কৰোঁ। এপাহ এপাহকৈ ফুল গাঁঠি গাঁঠি আমি এডাল খুব সুন্দৰ মালা সৃষ্টি কৰোঁ। এটা দুটা কাম কৰি কৰি আমাৰ নিজক বিকাশ কৰিবৰ কাৰণে আমি সৰু সৰু এটা এটা কাম কৰি 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 গৈ মালাডালৰ দৰে আমি নিজক জিলিকাই তুলিব পাৰিব লাগিব। আমি যেতিয়া নিজক জিলিকাই তুলিব, মালাডালৰ নিচিনাকৈ জিলিকাই তুলিব পাৰিম, তেতিয়াই আমাক সকলোৱে ভাল পাব বা আমি নিজেই আত্মসন্তুষ্টি হ'ম। আমি আত্মসন্তুষ্টি হ'ব পাৰিম যে মই কি কৰিলোঁ, মই কি আছিলোঁ, মই কি কৰিলোঁ, মই আৰু কিমান দূৰলৈ যাম আৰু কেনেধৰণে পাম। আৰু যেতিয়াই তেওঁলোকে বিকশিত হৈ যাব লাহে লাহে, তেওঁলোকৰ কাষলৈ তেওঁলোকতকৈ তলৰখিনিয়ে বিভিন্ন সমস্যাত ঘাত প্ৰতিঘাতত পৰি থকা মহিলাখিনিয়ে তেওঁলোকক হাতত ধৰি আগবাঢ়ি যাবলৈ তেওঁলোকেও চেষ্টা কৰিব। আমি হাতত ধৰি আগবাঢ়ি লৈ যাব লাগিব। মই কিবা যদি ভুল কৈছোঁ, তেতিয়াহ'লে তেওঁলোকে মোৰ কথাখিনি যদি কিবা বুজিবলৈ টান হৈছে বা মই কিবা ভুল কৰিছোঁ, তেওঁলোকে মোক সুধিব পাৰে, মই উত্তৰ দিবলৈ প্ৰস্তুত হৈ আছোঁ। আৰু বন্দনা বাইদেউ কি কৈছে? বন্দনা বাইদেউ নহয়, মই মোতকে অকণমান চিনিয়ৰ কাৰণে মই বাইদেউ বুলি মাতো। আপুনি বন্দনা বুলিয়ে মাতিব পাৰে। আমাৰ গুৱাহাটীৰ হয় বন্দনা কলিতা। এওঁ অকলে থাকে আপোনাৰ দৰে বাইদেউ। ল'ৰাকেইটা দালিত থাকে। বাইদেউ এতিয়া ওলাই আহিছে নিজৰ দায়িত্বৰ পাছত। মই চিনাকি দিব নিজে নিজে আপোনালোকক আপোনাৰ আগত। কিন্তু আজি বাইদেউ আপোনাৰ বক্তব্যখিনিয়ে, ইয়াৰ আগতে মই সকলোকে এটা কথা কওঁ, মই লাষ্ট বিমলা বাইদেউক যেতিয়া লগ পাইছিলো, তেতিয়া সপোনতো ভবা নাছিলো আমি এনেকে আকৌ ঘৰত বন্দী হ'ম বুলি। বিমলা বাইদেউক লগ কৰি আহিছিলো, আহি ঘৰ পাইছো। তাৰপিছতে 5টা দিনৰ পাছতে লকডাউনৰ পৰিস্থিতি আৰম্ভ হৈছিলে আমাৰ ভাৰতত। কৰোণা সোমাইছিল বুলি। মই যেতিয়া বাইদেউক যিদিনা লগ কৰিছিলো, সেইদিনা কৰোণাৰ কোনো নামনি নিচানেই নাছিলে আমাৰ অসমত বা ভাৰতত। ইয়াৰ পাছতে এই বছৰটো বাইদেৱে মোক কৈছিলে যে ধেমাজিলৈ আহা, অডিশ্যন পাতা, মোৰ ঘৰত থাকিবা। প্লান কৰি থাকোঁতে গ'ল, যোৱা নহ'ল আৰু। কিন্তু আজি বিমলা